তো হেল্ল' দোস্ত আহি গ'ল নতুন এটা ভিডিঅ' লৈ দোস্ত আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকৰ মোবাইলত যদি ফিংগাৰ লক নাথাকে তেনেহ'লে ফিংগাৰ লকটো কেনেকৈ লগাব। তো দোস্ত ইয়াৰ কাৰণে ভিডিঅ'টো পুৰা দেখিব লাগিব। ভিডিঅ' যদি অলপ দেখি গুচি যায় তেনেহ'লে এইটো কাম শিকিব নোৱাৰিব। তো দোস্ত ভিডিঅ' দেখাৰ আগত মই আপোনালোকক এইটোৱে ক'ম, আপোনালোকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো ক্লিক কৰি দিয়ক। বেল আইকনটো ক্লিক কৰি দিলে কি হ'ব, মই যেতিয়াই নিউ ভিডিঅ' আপলোড কৰিম আপোনালোকে দেখিব পাব সবতকৈ আগত। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দোস্ত ইয়াৰ কাৰণে লাগিব আপোনালোকৰ এটা এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰত পাই যাব। মই প্লে ষ্ট'ৰত গৈ দেখাই আছোঁ আপোনালোকক। আহি ইয়াত চাৰ্চ কৰিব লাগিব এপ লক ৰিয়েল বুলি চাৰ্চ কৰিলে ইয়াত আহি যাব এপটো। আপোনালোকে দেখিব পাইছে এপটো আহি গৈছে। তো দোস্ত মই এই এপটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে গৈ ডাউনলোড কৰি ল'ব। মই ইয়াৰ পৰা অ'পেন কৰি আছোঁ। তো ইয়াত এটা অপশ্যন আহি গৈছে, দেখিব পাইছে প্ৰথমৰ অপশ্যনটো ক্ৰিয়েট পিন। ইয়াত দেখিব পাইছে, ইয়াত ক্লিক কৰি দিব লাগিব। মই ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াত পিনটো দিব লাগিব, আকৌ দিব লাগিব কনফাৰ্ম পিন। ইয়াত ক্লিক কৰি দিব লাগিব। মই ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াত আপোনালোকে পাছৱাৰ্ডবিলাক ৰিকভাৰী কৰাৰ কাৰণে ইয়াত ইমেইল দিব পাৰে। মই নিদিলোঁ, আপোনালোকে স্কিপ কৰি দিব পাৰে। মই স্কিপ কৰি দিলোঁ। ইয়াত দেখিব পাইছে ওপৰত স্কিপ ইয়াত লিখা আছে, ইয়াত ক্লিক কৰি দিব লাগিব। মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত গো টু ছেটিংছত ক্লিক কৰি দিব লাগিব। ইয়াত দেখিব পাইছে, মই ইয়াত ক্লিক কৰি দিলোঁ। তাৰপিছত এপ লকটো ইনেবল কৰি দিব লাগিব। মই ইনেবল কৰি দিলোঁ। তাৰপিছত বেক আহিলোঁ। বেক অহাৰ পিছত ইয়াত ফিংগাৰটো অপশ্যন আহি গৈছে। ইয়াত ফিংগাৰ ছেট কৰিব লাগিব। মই ছেট কৰি আছোঁ। ইয়াত দুবাৰ ক্লিক কৰি দিব লাগিব। তো হৈ গৈছে। তো এতিয়া আপোনালোকৰ যিহেতু এপ লক কৰিব চাই, ফিংগাৰ লক কৰিব চাই, ইয়াৰ পৰা কৰিব পাৰিব। মই কৰি আছোঁ। গুগল প্লে ষ্ট'ৰটো মই লক কৰি আছোঁ আৰু মেছেঞ্জাৰটো লক কৰি আছোঁ। লক কৰি ইয়াত এটা ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিলোঁ। ইয়াত দেখিব পাইছে ইনেবল এপ লক, ইয়াত লক কৰি দিলোঁ। তাৰপিছত মই বেক আহি আপোনালোকক দেখাই আছোঁ লক হৈছে নে নাই। তো মই এতিয়া আপোনালোকক প্লে ষ্ট'ৰত গৈ দেখাই দিওঁ। তো ইয়াত দেখিব পাইছে অট'মেটিক লকটো আহি গৈছে, ফিংগাৰ লকটো ইয়াত দেখিব পাইছে। তো ইয়াত যদি মই এতিয়া ক্লিক কৰি দিওঁ, দেখিব পাইছে ক্লিক কৰি দিছোঁ আৰু লকটো খুলি গৈছে। তো দোস্ত এনেকুৱা কৰি আপোনালোকে ফিংগাৰ লক লগাব পাৰিব। তো দোস্ত আজিৰ ভিডিঅ' এইখিনি। দোস্ত ভিডিঅ' কেনেকুৱা লাগিছে, ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাৰ লগতে বেল আইকনটো ক্লিক কৰি দিব। তো মিলি আছোঁ।